দেউতাক মই আজিলৈকে দেখা নাপালো কেৱল মা মুখতহে শুনিছো দেউতাৰ নাম মইতো 11 মাহ আছিলো মই তেওঁক দেখাও নাপালো দেউতা বুলি মাতিও নাপালো আজিলৈকে মাৰ মুখতে শুনিছো মানুহৰ মুখত শুনিছো দেউতাৰ কথা আলোচনাপন্থী আলফাই প্ৰতাৰণা কৰা নগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী হাতত পিতৃৰ ফটো লৈ নীৰৱে চকু লুটুকিছে মাতৃ কন্যাই 24 বছৰৰ অপেক্ষাৰ অন্তত নিৰাশ হৈ অৱশেষত ধৰ্মীয় নীতি নিয়মৰ মাজেৰে শিৰৰ সেন্দুৰ মুচি বৈধব্য জীৱনকে আঁকোৱালি ল'লে আলোচনাপন্থী আলফাই প্ৰতাৰণা কৰা এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী নগাঁৱৰ ৰাইডঙিয়াৰ কহুৱাতলি গাঁৱৰ এই পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ নাম পুনা বৰা বৰা আছিল 8IR/BNৰ কমাণ্ডেণ্ট কিন্তু সেই সময়ত 1993 চনত নগাঁৱৰ দুৰ্দৰ্শ আলফা নেতা প্ৰশান্ত ফুকনৰ লগত আলফাত যোগদান কৰিছিল 8IR/BNৰ কমাণ্ডেণ্ট পুনা বৰাই তাৰ পিছত আলফাত যোগদান কৰাৰ বাবে পুনা বৰা ঘৰত আহোঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে পুনা বৰাক জেলৰ পৰা ওলাই আহি পুনৰ আলফাত যোগদান কৰে যদিও এবাৰ ঘৰলৈ আহোঁতে আলফাই পুনৰ ঘৰৰ পৰা লৈ যায় পুনা বৰাক সেই সময়ত পুনা বৰাৰ পত্নী ৰূপজ্যোতি বৰা কোলাত 11মহীয়া কন্যা সন্তান 2000 চনৰ পৰাই আজিলৈকে কোনো সন্তান নাই আলফা নেতা পুনা বৰাৰ লাহে লাহে পুনা বৰাৰ কন্যা শিখা বৰা ডাঙৰ হোৱাত মাতৃ ৰূপজ্যোতি বৰাৰ লগতে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ লগত যোগাযোগ কৰে যদিও আলফালৈ যোৱা পিতৃৰ সন্তান দিয়াৰ আশ্বাস প্ৰদান কৰে অনুপ চেতিয়াই কিন্তু বৰ্তমান অনুপ চেতিয়াই এই পৰিয়ালটোক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত কৰিছে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অনুপ চেতিয়াই চৰকাৰৰ লগত আলোচনা কৰি নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিছে কিন্তু আমি কেনেকৈ জীয়াই আছো সেয়া এবাৰো চিন্তা নকৰিলে বুলি কান্দি কান্দি আলফা নেতা পুনা বৰাৰ কন্যা শিখা বৰাই এনেদৰে মন্তব্য আগবঢ়াই সংবাদ মাধ্যমত উল্লেখ্য যে বিগত 24 বছৰে আলফালৈ যোৱা পুনা বৰাৰ কোনো সন্ধান নোপোৱাত উপায়হীন হৈ অৱশেষত আজি এই পৰিয়ালটোৰ মাতৃ কন্যাই সামাজিক ৰীতি নীতিৰে বগা সাজ পৰিধান কৰি আলফা নেতা পুনা বৰাৰ বিয়োগ হোৱা বুলি শিৰৰ সেন্দুৰ মচি দিয়া গাঁৱৰ ৰাইজে ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট UNB নিউজ মোৰ নাম ৰূপজ্যোতি বৰা মোৰ স্বামী পুনা বৰা তেওঁ বেটেলিয়নত আছিলে কামাণ্ডোৰ 8 বেটেলিয়নৰ কামাণ্ডোৰ আছিলে তেওঁ আজি 1993 তেওঁ আলফালৈ গৈছিলে নগাঁও উৰিয়া গাঁও মানে প্ৰশান্ত বৰা নামৰ এজন আলফাৰ কেডাৰক লৈ পেলাই তেওঁ গুৱাহাটী কাহিলীপাৰাৰ পৰা তেওঁ গৈছিলে তেওঁক ডিউটি অৱস্থাত তেওঁক লৈ গৈছিলে ফুচুলিয়াই তেতিয়াৰ পৰাই তেওঁক তাতেই ৰাখি দিলে তেওঁ আলফাতে জড়িত হৈ গ'লগৈ জড়িত হৈ তেওঁ 1997ত তেওঁ ধৰা পৰিলে ধৰা পৰাত মানে তেওঁ জেলত গ'ল জেলত 1.5 বছৰ নগাঁৱৰ জেলত থাকিলে 1 বছৰ তাৰপৰা ইয়াৰ পৰা নি যোধপুৰলৈকে নিলে তাত থাকিলে 6 মাহ তেওঁ অলৰেডি 1.5 বছৰ জেলত থাকিলে তাৰপিছত আৰু তাৰ পৰা আহি ঘৰত অলপ দিন আছিলে অহাৰ পিছত আকৌ আলফাই আহি আকৌ লৈ গুচি গ'লগৈ তেওঁক তাৰপৰা তেওঁ তাত যায় মোৰ ইয়াত ঘৰত বৰ্তমান তেতিয়া তাৰপিছত জেলৰ পৰা অহাৰ পিছত মোৰ ছোৱালীজনী হৈছিলে ছোৱালীজনী হোৱাৰ পিছত তেওঁ ঘৰত কেতিয়াবা আহে কেতিয়াবা নাথাকে ইয়াত প্ৰায় আহে আৰু যায় তেনেকুৱা আছিলে তাৰপিছত এদিন গৈ তেওঁক আহোঁতে ইয়াৰ পৰা আমাৰ ওচৰৰ পৰাই ঘৰৰ ওচৰৰ পৰাই তেওঁক উঠাই লৈ গুচি যায় কোনে নিছিলে মানে তেওঁ চৰকাৰী মানুহ আৰু হেৰিয়ৰ
এতিয়া মই ভালকৈ সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু তাত সেইটো সময়ত মানে চৰকাৰী মানুহ সম্পূৰ্ণ জড়িত আছে, মই সেই কথাটো ভালকৈ ডাঠি ক'ব পাৰোঁ। তেতিয়া চৰকাৰী মানুহেই জড়িত আছিলে মানে। আৰু যিখিনি মানে আহিছে গোটেই বন্দুক বাউচ লৈ আহিছে, গোটেই মোক অত্যাচাৰ কৰিছে, ছোৱালীজনীক অত্যাচাৰ কৰিছে, ঘৰতো আমাৰ বহুতখিনি অত্যাচাৰ কৰি গৈছে। তাৰ পিছৰ পৰা আজিলৈকে নিৰ্দেশ, সেই নিৰ্দেশে হৈ থাকিলে। আজিও এতিয়ালৈকে অনুসন্ধান হেৰি কৰিব নহ'ল, কিন্তু আলোচনা হ'লেও আলোচনা কৰিলে যেতিনো আজিও এতিয়া মানে আলোচনাপন্থী আলোচনা কৰিলে যেতিনো সংগঠনৰ ফালৰ পৰা মানে যিখিনি ভূটানত নিৰ্দেশ হ'ল সেইখিনিহে তেওঁলোকে একচেপ্ট কৰিলে। আজিও আমাৰখিনি আজি অসমত যিখিনি নাইকিয়া হ'ল সেইখিনি কেতিয়াও একচেপ্ট নকৰিলে। অন্ততঃ যিসকল আছিলে লিডাৰগিৰি, তেওঁলোক অন্ততঃ চাব লাগিছিলে যে আমাৰো এটা সন্তান আমি লৈ আছোঁ। তেওঁলোকে অন্ততঃ এবাৰ হ'লে আমাক চাব লাগিছিলে যে আমাৰ কাৰণে আমাক নেচালে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটোৰ কাৰণে হ'লেও চাব লাগিছিলে। আজি তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোক চাকৰি, গোটেই শ্বহীদৰ হেৰি পৰ্যন্ত গোটেইখিনি সমস্ত কৰি লৈ আহিছে, কিন্তু ভাৰত চৰকাৰৰ পৰা। কিন্তু আমাৰ অসমত যিখিনি নিৰ্দেশ হ'ল সেইখিনি কিন্তু ভাৰত চৰকাৰেও নল'লে, হেৰিও অসম চৰকাৰে মানে কি কৰে এতিয়ালৈকে আমাক সেইটো সিদ্ধান্ত আমাক দিয়া নাই। আপুনি যেতিয়া দেখিছোঁ আপুনি বগা সাজ পিন্ধিছে, হয়, মই আজি সন্ধান পাইছে নেকি? একো সন্ধান পোৱা নাই। আজি মানে মই বহু বছৰ অপেক্ষা কৰি আছিলোঁ যে মোক আগত যিসকল এতিয়া মানে চেতিয়া মহাশয় আহি পেলাই মোক প্ৰথমে কৈছিলে যে তুমি চিন্তা নকৰিবা, আমি আহিছোঁ তেতিয়া হয়তো আমি তোমালোকৰ এইখিনি আমি চৰকাৰৰ লগত আলোচনা কৰি তোমালোকক সন্ধানটো আমি কিবা এটা নিশ্চয় দিম বুলি সেই প্ৰতিশ্ৰুতি দিছিলে। তেওঁলোকে এতিয়া বৰ্তমান আমাক সেইখিনি হেৰি কৰিব নোৱাৰিলে, দিয়া নাই, আজিলৈকে নিদিলে। আৰু আজি মোৰ এবছৰ দুবছৰ নহয়, মই আজি 24 বছৰ, আজি দুটা সামাজিক হেৰিয়ত মহলে দুটা যুগ মই পাৰ কৰিব লগা হ'ল। 2000 চনৰ পৰা আজি 2024 চন হ'ল। মই আজি নিজৰ সেইটো কাৰণে মই আজি কিছুমান সামাজিক নিয়মৰ কাৰণে মই আজি দায়বদ্ধ হৈ পেলাই মই আজি নিজৰবগীয়াকৈ মই আজি হেৰি কৰিছোঁ। তেওঁলোকৰ কোনো মোক আজিলৈকে একো হেৰি নিদিলে, স্বীকৃতি নিদিলে। পৰেশ বৰুৱাক কি ক'ব? পৰেশ বৰুৱালৈ এটাই অনুৰোধ, যাতে তেওঁ সোনকালে আহি পেলাই আমাৰো যিখিনি আমাকো যদি শ্বহীদৰ হেৰিয়তে যদি লিপ্ত কৰি দিছে বুলি আমি অলৰেডি গম পাই গৈছোঁ। এতিয়া মানে যদি আমাৰ শ্বহীদ বুলি ঘোষণা হেৰি কৰি দিলে, বৰ্তমান আমাৰ শ্বহীদৰ যিখিনি ফেমিলি আছে, অন্তত ল'ৰা ছোৱালীখিনি যিখিনি এজন ল'ৰা ছোৱালী লৈ এজন দুজন ল'ৰা ছোৱালী লৈ যিখিনি আছে, তেওঁলোকক যাতে সকলোকে সংস্থাপন দিয়াৰ যাতে চৰকাৰলৈকো মই মুখ্যমন্ত্ৰী হেমন্ত ছাৰলৈকো মই অনুৰোধ কৰিছোঁ, যাতে আমাৰ যিখিনি আমাৰ আলফাৰ শ্বহীদৰ ল'ৰা ছোৱালী আছে সেইখিনিক যাতে তেওঁলোকে সংস্থাপন দিয়াৰ যাতে ব্যৱস্থা কৰে। আপুনি যি বগা সাজ পিন্ধিছে সামাজিক ৰীতি নীতি নিয়মেৰে মই আজি বগা সাজযোৰ মই পিন্ধিছোঁ।